আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ আমি নতুন এটা ভিডিঅ'ৰ সৈতে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক দেখাবলৈ লৈছোঁ এটা বিশেষ ঘৰ। এই ঘৰটিলৈ মন কৰক। দৰাচলতে এইটো এটা শিশু পালন কেন্দ্ৰ হয়। ইয়াতে যদি কোনোবা পিতৃ মাতৃয়ে অনাকাংক্ষিতভাৱে বা নিজৰ ইচ্ছা অনুসৰি সন্তানটিক পৰিত্যাগ কৰিব বিচাৰে, তেতিয়াহ'লে কোনো জাবৰৰ দম বা প্লাষ্টিকৰ মোনা বস্তাত ভৰাই ৰাস্তা ঘাট আলি পদূলি আদিৰ দাঁতিত নিষ্পাপ শিশুটিক হত্যা নকৰি ইয়ালৈ আহি এই জুলুঙাখনত শিশুটিক শুৱাই থৈ ওচৰত থকা চুইচটো টিপি দি গুচি যাব পাৰে। তেতিয়া এই শিশুটিৰ সম্পূৰ্ণ দায়িত্ব, ভৰণ পোষণ সকলো আৰু যত্ন তথা শিশুটিক আইনী প্ৰক্ৰিয়াৰে দত্তক গ্ৰহণৰ ব্যৱস্থা কৰাৰ দায়িত্ব গ্ৰাম্য বিকাশ মঞ্চই গ্ৰহণ কৰিব। এখন হৈছে গ্ৰাম্য বিকাশ মঞ্চৰ সৌজন্যত স্থাপিত হোৱা শৈশৱ। এইখন ইংলিছ মিডিয়াম স্কুল। এইখনত সৰু সৰু ল'ৰা ছোৱালীবোৰক শিক্ষা প্ৰদান কৰা হয়। এয়া হৈছে ইয়াৰ চৌহদ, খুবেই বিশাল। ইয়াত খোৱা পানীৰো ব্যৱস্থা কৰা হৈছে। এয়া চাওকচোন, মনোৰঞ্জনৰ বাবে বটলত ৰং কৰি ইয়াক সজাই তোলা হৈছে ধুনীয়াকৈ। চাওকচোন, এইটো বিল্ডিং নতুনকৈ বনোৱা হৈছে। অকল ইয়াত স্থায়ী ছাত্ৰ ছাত্ৰীসকলেই ইয়াত নামভৰ্তি কৰা নাই। বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে। ইয়াত এখন ধুনীয়া ফুলনিও আছে, আমি দেখাবলৈ চেষ্টা কৰিম। এইখন হৈছে ফুলনি শৈশৱৰ, আৰু বিভিন্ন ধৰণে চিত্ৰ অংকিত কৰা হৈছে শিশুসকলৰ সুবিধাৰ্থে। এই চিত্ৰবোৰ দেখিছেনে? চিত্ৰবোৰে অকলে এই চিত্ৰবোৰ কেৱল চিত্ৰই নহয়, এই চিত্ৰবিলাকে একো একোটা কাহিনী, সাধুকথাৰ ইংগিত দিছে। গতিকে যিহেতু কৰোণাৰ সময়, আমি আৰু ইয়াতকৈ বেছি আপোনালোকক দেখাব নোৱাৰিম। আৰু এতিয়া সময়ো বহুখিনি হৈ গ'ল, সময় মোটামুটি 6:30 বাজিল। গতিকে ইয়াত প্ৰৱেশ নিষেধে হয়। আমি সোমাইছোঁ, আৰু পৰিস্থিতি ভাল হ'লে আপোনালোকক আকৌ এবাৰ ধুনীয়াকৈ সম্পূৰ্ণ শৈশৱ স্কুলখন অৰ্থাৎ শৈশৱ বিদ্যাপীঠখন আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি বৰবৰী শৈশৱ বিদ্যালয়খনত উপস্থিত আছোঁ, আৰু ইয়াত এজন আমি শুভাকাংক্ষীক লগ পাইছোঁ। শুভাকাংক্ষীজনেনো কি ক'ব বিচাৰে বিদ্যালয়খনৰ বিষয়ে, সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এখেত হৈছে জন্মৰ পৰা শৈশৱৰ লগত জড়িত হৈ থকা এজন শুভাকাংক্ষী। তেখেত নাট্য জগতৰ লগতো বহুখিনি পৰিমাণে জড়িত। তেখেতে শৈশৱৰ বিষয়ে কিনো কয়, তেখেতটো জন্মলগ্নৰ পৰাই আছে। তেখেতৰ মনোভাৱখিনি আমি জানিলোঁ, আহকচোন। শৈশৱ এখন বিদ্যালয়, যি ইয়াক গুজৰাটৰ এখন একালব্য বুলি স্কুল আছে, সেই স্কুলখনৰ লগত আমাৰ কিছু মিল আছে। এই স্কুলত বিভিন্ন শ্ৰেণীৰ মানুহৰ ল'ৰা ছোৱালীয়ে স্কুলত শিক্ষাদান কৰে। আপোনাৰ একেবাৰে নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈকে বিভিন্ন শ্ৰেণীৰ মানুহে শিক্ষাদান কৰে। এই স্কুলৰ বৰ্তমান শিক্ষাৰ যিটো মানদণ্ড যথেষ্ট পৰিমাণে উন্নত। সেইকাৰণে আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, বহু দূৰৰ পৰা আহে। কিন্তু এটা সময়ত কি হয়, আমাৰ বহু ল'ৰা ছোৱালীক আমাৰ ইয়াত ছিট দিব পৰা নাযায়। আমাৰ খুব কম সংখ্যক ল'ৰা ছোৱালী লোৱা হয়। সেইকাৰণে বহুত আগতে ৰেজিষ্ট্ৰেশ্যন কৰা হয়, প্ৰায় 3-4 মাহ আগত ৰেজিষ্ট্ৰেশ্যন কৰা হয়।
3-4 মাহ আগত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰা হয় তাৰপিছত এটা সময়ত এই গোটেই ল'ৰা ছোৱালীখিনিক বাছনি কৰা হয়। তাৰপিছত কিছুমান ল'ৰা ছোৱালী কেঞ্চেল হয়, ধৰি লওক অতিপাত দূৰৰ পৰা আহিলে তেওঁলোকৰ যাতায়াতৰ অসুবিধাৰ কাৰণে কেঞ্চেল হয়, বা ধৰি লওক কিছুমান এনেকুৱা হয় বয়সত বেছি হৈ আছে কিন্তু আমি ইমান বয়সৰ ল'ৰা ছোৱালী শৈশৱত ৰাখিব নোৱাৰোঁ, তেনেকুৱাও হয়। বা বিভিন্ন ধৰণৰ কাৰণত কিছুমান ল'ৰা ছোৱালী কেঞ্চেল হৈ যায়। তাৰপিছত সেইবিলাক ল'ৰা ছোৱালীৰ গাৰ্জেন আকৌ আহি থাকে যে কিবাকৈ পাম নেকি, চিটটো পাম নেকি। কিন্তু এইবাৰ আমাৰ অকণমান ক্লাছৰুম বঢ়াই দিয়া হৈছে, সেইকাৰণে 2টা শ্ৰেণী লোৱা হৈছে। আমাৰ শৈশৱৰ এতিয়া শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট শিক্ষিত আৰু তেওঁলোক বহু দূৰৰ পৰা আহিছে। কোনোবা আছে মণিপুৰৰ, কেৰেলাৰ, কোনোবা আছে তেজপুৰৰ, এনেকুৱা বিভিন্ন দূৰৰ আছে। আমাৰ স্থানীয় আছে বৰ অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী। আপোনালোকে কেতিয়াবা আহক, আমাৰ শৈশৱৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতক। সেইখিনি বাকী এনে আপোনাৰ এটা শ্ৰেণীকোঠাত কিমানমান ষ্টুডেণ্টক নামভৰ্তি কৰোৱা হয়? 30টা। তাৰ ওপৰত নহয়? ঠিকে আছে, আপুনি আমাক এনে অলপমান শৈশৱখন দেখুৱাই দিয়ক, আমিও চাওঁ। বকুল হয়, বকুল বুলি কয় আমাৰ যিটো প্ৰথম একদম শিশুবিলাক আহে, এইটো বকুল। তাৰপিছত এইটো কুসুম। তাৰপিছত এইটো আমাৰ মানে হল, এইটোত মানে ল'ৰা ছোৱালীয়ে প্ৰাৰ্থনা কৰে বা ধৰি লওক কেতিয়াবা সৰু সুৰা আলোচনা থাকিলে ইয়াত বহি কৰে, শিক্ষক শিক্ষয়িত্ৰীবিলাক বহে। তাৰপিছত নেক্সটটো আছে পদুম। আমাৰ প্ৰথম PP1, PP2, PP3 প্ৰাথমিক যিখিনি, তাত মানে 3টা ক্লাছ আছে, বকুল, কুসুম, পদুম। আৰু তাৰ নেক্সটটো 1, তাৰপিছতটো 2, আৰু বাকী 2টা ক্লাছ আমাৰ বিল্ডিঙত হৈ আছে, 3। কিমান ক্লাছলৈ আছে? এতিয়া আমাৰ 4লৈ হৈছে এইবাৰ। ঠিক আছে, আমি যিহেতু কৰোণাৰ সময়, এই মহামাৰী শেষ হোৱাৰ পিছত আমি এদিন আকৌ আহিম। আমি আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ স্কুল চলি থকা সময়ত আহিব, আমাৰ কণ ল'ৰা ছোৱালীবিলাকক লগ পালে খুব ভাল পাব আপোনালোকে। ঠিক আছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, আৰু শৈশৱখন আমি পিছত দেখুৱাম। কলেজ স্কুলবিলাক যিহেতু বন্ধ হৈ আছে, যেতিয়া খুলিব তেতিয়া শৈশৱৰ ভিতৰখন দেখুৱাবলৈ আমি চেষ্টা কৰিম। আৰু আমাৰ চেনেলটো লাইক কমেণ্ট কৰিব। যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি কিনে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সকলোৱে সুস্থ হৈ থাকক, ঘৰতে থাকক, আমাৰ ভিডিঅ'বোৰ উপভোগ কৰক। আজিলৈ বাই বাই। বাই বাই।